হাই এভৰিৱান সকলোকে পুনৰ আন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ আমাৰ গণিতৰ চতুৰ্থটো চেপ্টাৰ দ্বিঘাত সমীকৰণ। এইটো চেপ্টাৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যন যিকেইটা পৰীক্ষাত হোৱাৰ সম্ভাৱনা আছে বা এনেকুৱা ধৰণৰ প্ৰশ্ন যিবোৰ পৰীক্ষাত হোৱাৰ সম্ভাৱনা আছে সেইবোৰ আমি এই ভিডিঅ'টোত ডিছকাছ কৰিবলৈ গৈছোঁ। গতিকে আহা পলম নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমটো চোৱা, আমাক প্ৰশ্নবোৰ দিয়া থাকিব। প্ৰশ্নবোৰৰ কি হ'ব, আমাক মূলবোৰ দিয়া থাকিব। এইটো চা এটা এক্সাম্পল যদি মূল দুটা ইমানটো হয় তেতিয়া দ্বিঘাত সমীকৰণটো কি হ'ব। এইটো MCQত এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা এইবাৰ অতিকে বেছি। তোমালোকক 4টা অপশ্যন দি দিব আৰু তোমালোকক যিকেইটা ৰুট বা যিকেইটা মূল সেইকেইটা তোমাক দি দিব আৰু তোমালোকে সেইকেইটাৰ পৰা শুদ্ধ যিটো দ্বিঘাত সমীকৰণ হয় সেইটো বিচাৰি উলিয়াব লাগিব। ইয়াৰ পিছত আহিলে চোৱা, যিটো আমাৰ কিতাপৰ এক্সাম্পল নম্বৰ 5 আছিলে, তাৰ এক্সাম্পল নম্বৰ 5টো আমি কৰিব লাগিব। পেজ নং আছিলে 108। তাৰপিছত আহিছে অনুশীলনীৰ 4.2ৰ 3 আৰু 4 নম্বৰ কুৱেশ্যনকেইটা। এইবাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন এইবাৰ পৰীক্ষাত হোৱাৰ চান্সেছ অতিকে বেছি। তাৰপিছত আহিলে এক্সাম্পল নাম্বাৰ 14। এক্সাম্পল নাম্বাৰ 14ত আমি যিটো আছে পেজ নং 119ত সেইটো আমি এবাৰ ছল্ভ কৰিব লাগিব। অতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এক্সাৰচাইজ 4.3ৰ 6, 7 আৰু 11 ক্ৰমে এইকেইটা কুৱেশ্যন বা এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ পৰীক্ষাত অহাৰ সম্ভাৱনা এবাৰ অতিকে বেছি। চোৱা, মই তোমালোকক এইখিনিতে ক'ব বিচাৰিছোঁ যে কিতাপ পৰীক্ষাত যে অকল এইকেইটা প্ৰশ্নই উঠি আহিব এনেকুৱা নহয়, কাৰণ অংক বিষয়ে একো প্ৰেডিকশ্যন কৰিব নোৱাৰোঁ যে এনেকুৱাই কমন আহিব। কিন্তু মই জাষ্ট তোমালোকক কৈছোঁ যে এনেকুৱা ধৰণৰ ফৰ্মুলা বা এনেকুৱা টাইপৰে চিমিলাৰ কুৱেশ্যন কিন্তু পৰীক্ষাত এবাৰ উঠি আহিব। তোমালোকক হয়তো একে কিতাপৰ নিচিনা চেম টু চেম কুৱেশ্যন এনেও নোপোৱা পৰীক্ষাত, কিন্তু সেই একে ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত এইবাৰ তোমালোকে পাবা। গতিকে আই হোপ তোমালোকৰ প্ৰিপাৰেশ্যন ভালদৰে চলাই আহিছা আৰু তোমালোকে গোটেই যদি চিৰিজটো চোৱা তোমালোকৰ পৰীক্ষাত কিন্তু ডেফিনেটলি বহুত কুৱেশ্যন কমন আহিব। গতিকে অল দি বেষ্ট, থেংক ইউ, বাই বাই।